हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে মই নবনিতাই মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভাবিলো আপোনালোকক আমাৰ গাঁওখনৰ কিছু দৃশ্য আপোনালোকৰ লগত শেয়াৰ কৰো গতিকে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা কৰিলো আৰু এতিয়া আমি আহিছো আমাৰ ওচৰতে থকা নদীখন দেখাবলৈ আপোনালোকক আৰু মোৰ লগত আছে এয়া জুটি গৈছো নদী চাবলৈ আপোনালোকক দেখাই থাকিম চাই থাকিব জ फाइनली आमी এতিয়া আহি গলো নদীখন চাবলৈ এখন পাহাৰ তাত এটা গণেশ মন্দিৰ আছে কেতিয়াবা সময় হলে আপোনালোকক সেই মন্দিৰটো আপোনালোকক দেখাম কেতিয়াবা সময় হলে আৰু এয়া আপোনালোকক অলপ ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিছো নদীখন আমাৰ আৰু এয়া হৈছে আমাৰ ফিল্ডখনৰ এটা পৰিৱেশ আপোনালোকক দেখাই দিছো এয়া আমাৰ সুন্দৰী পমিলাই ভিডিঅ' কৰি আছে কালি বৰষুণ হোৱাৰ কাৰণে আপোনালোকক গোটেই ভিডিঅ'টো দেখাব নোৱাৰিলো আৰু আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আপোনালোকক দেখাও বুলি আৰু আমাৰ ওচৰতে এটা ধুনীয়া শিৱ মন্দিৰ আছে আপোনালোকক দেখাও বুলি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলো এয়া মোৰ পিছফালে শিৱ মন্দিৰ ভিডিঅ'ৰ পৰা দেখাম বাৰু আপোনালোকক তো দেখা দেখাই দিলো যে একেবাৰে মুখৰ অৱস্থা নাই আপোনালোকক এনেকৈ পথাৰখন দেখাই থাকিম আপোনালোকে চাই থাকক এইকেইটাও আহি আছে পিছফালে ধুনীয়া সোণালী পথাৰ আগলৈ চাই থাকক আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম ৰোৱা পুতিব আৰু এতিয়া ধান কাটিব সোণালী তেতিয়া হয় সেউজীয়া আৰু এতিয়া হয় সোণালী ভাল লগা দৃশ্য পৰিৱেশ কি হয় কি নহয় আপোনালোকক দেখাই থাকিম বাৰু আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ পথাৰলৈ বুলি
মাক জীয়েক বহি আছে পথাৰৰ আলিত খেতি কেনেকুৱা খেতি ভাল হোৱা নাই বেয়া গোটেই ঘৰৰ পৰিয়ালে ধুনীয়াকৈ খেতিত লাগি আছে খেতি বেয়া হৈছে বেয়া নেকি দিয়া ভাল নহয় ন এইবিলাক কাটা হৈ গ'ল ধুনীয়াকৈ আৰু এইবিলাক ককাই কাটি আছে দেখিছেনে গাঁৱত ইমান সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ মাক বাপেকক হেল্প কৰে বা গোটেই ঘৰখনে ধুনীয়াকৈ খেতি বাতিত লাগি দিয়ে হয় দিয়ক আপোনালোকে পাঠশালাৰ পৰা আহিছে প্ৰতি বছৰে আহে নে এই বছৰে ঠিক আছে দিয়ক এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ বুলি ওলাম ঘৰ গৈ আছোঁ আৰু এওঁলোকে ধুনীয়াকৈ ঘৰত ধান চান থৈ আহিলে আৰু ধান নিবলৈ আহিছে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ